ৰাজ্যিক সভাপতিৰ প্ৰৱেশৰ বাট বন্ধ কৰি দিছিল বিজেপিৰ এগৰাকী মণ্ডল সভাপতি। এইগৰাকী নলবাৰী জিলাৰ বাহজানী মণ্ডল বিজেপিৰ সভাপতি মিণ্টু তামুলী। মিণ্টু তামুলীৰ সামাজিক মাধ্যমৰ পৰা গম পোৱা যায় তেওঁ এগৰাকী বিজেপি দলৰ অতি সক্ৰিয় কৰ্মী আৰু নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অতি ঘনিষ্ঠ। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সৈতে উঠা বহাৰ একাধিক তথ্য তেওঁৰ ফেচবুক প্ৰফাইলত পোৱা যায়। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এইগৰাকী ঘনিষ্ঠ মিণ্টু তামুলীয়ে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক আজি অপমানিত কৰাৰ অভিযোগ উত্থাপিত হৈছে, যাৰ বাবে বহাগৰ প্ৰথম দিনটোতে সভাপতি দিলীপ শইকীয়া গৰজি উঠিল মিণ্টু শইকীয়া আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে। সভাপতিৰ খঙে ইমান পৰ্যায় পালেগৈ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিতে ৰাজহুৱাকৈ মন্ত্ৰীগৰাকীক ধমক দিয়ে সভাপতি দিলীপ শইকীয়াই। অস্বস্তিত পৰি মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সেই স্থান ততালিকে ত্যাগ কৰে। চাই লওক সভাপতি দিলীপ শইকীয়াৰ খঙত অগ্নি শৰ্মা হোৱাৰ এই ৰূপ। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক উদ্দেশ্যি সভাপতি দিলীপ শইকীয়াই কৈছে, আপোনাক সমষ্টি এওঁলোক কাৰ্যকৰ্তা আমাৰ দলৰে, কেলে ৰাস্তা মাৰি দিব, কি বিজেপি কৰি আছা, কিহত কৰি আছা, এনেকৈ নহ'ব কৈ দিছোঁ। মণ্ডল সভাপতিক ছাইড কৰি দিয়া, ইয়াক ছাইড কৰি দিয়া, মই কৈ দিছোঁ, কাইলৈকে ছাইড কৰি দিয়া। অৰ্থাৎ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক মিণ্টু শইকীয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে সভাপতি দিলীপ শইকীয়াই। খবৰ অনুসৰি আজি বাহজনী মণ্ডল বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰিবলৈ গৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া। উদ্বোধন কৰিবৰ বাবে কাৰ্যালয়টোৰ ভিতৰত প্ৰৱেশ কৰে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। তাৰ পাছতে সভাপতি দিলীপ শইকীয়াসহ অন্যান্য কৰ্মীয়ে প্ৰৱেশ কৰাৰ পূৰ্বেই ৰাস্তা বন্ধ কৰি দিয়ে অভিযুক্ত মিণ্টু তামুলীয়ে, যাক লৈ খঙত সৰ্গসস্ত হৈ পৰিল দিলীপ শইকীয়া। এনে দৃশ্য বিজেপিত হয়তো কেতিয়াও কোনেও দেখা নাছিল। সুশৃংখলিত দল বুলি জনাজাত বিজেপি দলত এনে ঘটনা ঘটাটো এতিয়া সংবাদ মাধ্যমৰ মুখ্য বিষয়। কিন্তু আজি যিগৰাকী মিণ্টু তামুলী এই ঘটনাৰ মুখ্য অভিযুক্ত তেওঁ কোন? খবৰ অনুসৰি বাহজনী মণ্ডল বিজেপিৰ সভাপতি মিণ্টু তামুলী এগৰাকী চৰকাৰী কৰ্মচাৰী। তেওঁ সৰ্বশিক্ষাৰ এগৰাকী অভিযন্তা। মিণ্টু তামুলীৰ ফেচবুকতো তেওঁ নিজকে এগৰাকী ছাইট ইঞ্জিনিয়াৰ বুলি পৰিচয় দি থৈছে। এগৰাকী চৰকাৰী চাকৰিয়াল হৈ মিণ্টু তামুলী বিজেপিৰ এগৰাকী গুৰুত্বপূৰ্ণ নেতা। তেওঁ এটা গুৰুত্বপূৰ্ণ পদৰ অধিকাৰী। তেওঁৰ ফেচবুকে বুজায় যে তেওঁ চাকৰিয়ালতকৈ বেছি ৰাজনীতিক। ৰাজনীতিয়ে তেওঁৰ পেচা, ৰাজনীতিয়ে তেওঁৰ নিচা। কিন্তু তেওঁ এগৰাকী চৰকাৰী চাকৰিয়াল বুলি জানেনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিংবা সভাপতি দিলীপ শইকীয়াই? এগৰাকী চৰকাৰী চাকৰিয়াল হৈ মিণ্টু তামুলী কেনেকৈ এগৰাকী সক্ৰিয় ৰাজনৈতিক কৰ্মী? ইয়াৰ উত্তৰ কি? ইফালে আজি সংঘটিত ঘটনাক লৈ উৎফুল্লিত যেন দেখা গ'ল বিজেপিৰ প্ৰাক্তন সভাপতি তথা মন্ত্ৰী ৰঞ্জিত দাসক। ঘটনাৰ পাছতেই মন্ত্ৰী ৰঞ্জিত দাসৰ তাৎপৰ্যপূৰ্ণ ফেচবুক পোষ্ট। পহিলা বহাগৰ দিনটোতে আজি ... বাক্যটো সম্পূৰ্ণকৈ নিলিখিলেও ইয়াৰ দ্বাৰা তেওঁ কি বুজাব বিচাৰিছে সকলোৱে বুজিছে। অৱশ্যে লগে লগে তেওঁ ফেচবুক পোষ্টটো ডিলিট কৰি দিয়ে। কিন্তু মন্ত্ৰী ৰঞ্জিত দাসে তেওঁৰ ফেচবুক পোষ্টৰ সৈতে নলবাৰীৰ ঘটনাৰ কোনো মিল নাই বুলি দাবী কৰে। ৰঞ্জিত দাসৰ সৈতে আমাৰ সাংবাদিকে যোগাযোগ কৰাত তেওঁ কয় যে বৰপেটা সত্ৰৰ কপৌ ফুল হাতেৰে চুই তেওঁ ফেচবুকত এইদৰে লিখিছিল। কিন্তু সচেতন ৰাইজে ৰঞ্জিত দাসৰ এই বক্তব্যত পতিয়ন জনায়। আজি সংঘটিত সমগ্ৰ ঘটনা সম্পৰ্কত আপোনালোকৰ দৃষ্টিভংগী কি জনাব আমাৰ কমেণ্ট বক্সত। এয়া বিজেপিৰ অভ্যন্তৰত চলি থকা এটা ফিৰিঙতিহে মাত্ৰ নেকি? ইয়াৰ পৰা হ'ব পাৰে নেকি খান্তমুগা?